ভিডিঅ'টোত জনোৱা হ'ব যে এই গেট 4 ভাইভাত কি সোধা হৈছে, কেনেকৈ কি কৰা যাব, ডকুমেণ্টছবোৰ কি কি লাগিব, কেনেকৈ যাব, ক'ত কি হয়, এই সকলোবোৰ A to Z আপোনালোকক এই ভিডিঅ'টোত দেখা পাব। তেনেহ'লে আহক বহুত দেৰি নকৰোঁ, তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে শেষলৈ ভিডিঅ'টো চাব। হয়, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চন্দন জয় কাশ্যপলৈ অন্য এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি আচলতে এই ভিডিঅ'টো এটা বেলেগ টপিকৰ ওপৰত লৈ আহিছোঁ, যিহেতু আমাৰ বৰ্তমান অসম চৰকাৰৰ অধীনত যি ৪ৰ্থ বৰ্গৰ ক্লাছ 10 পাছ আৰু 8 পাছৰ যি আমাৰ ভাইভা অনুষ্ঠিত হৈ আছে খানাপাৰাত, সেই ভাইভাত কেনেদৰে কি সোধা হৈছে আৰু সেইবোৰৰ ওপৰত আজি আপোনালোকৰ আগত লৈ আহিছোঁ। তাতে কি সোধা হৈছে আৰু বিশেষকৈ বহুতৰ এটা প্ৰব্লেম যে মানে কেনেকৈ আহিব তেওঁলোকে কেনেকৈ আহিব, গাড়ীৰ সুবিধাটো কেনেকুৱা, তাতে কি ধৰণে যাব, কি কৰিব, সেই সকলোবোৰ কথা আপোনালোকক মই A to Z লাইন পতাৰ পৰা একেবাৰে ভাইভা হৈ ওলাই অহালৈকে আপোনালোকক আজি মই এই ভিডিঅ'টোত ক'ম। এনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেললৈকে যদি আপোনালোকে নতুনকৈ আছে তেনেহ'লে মোৰ লগত সংযুক্ত হ'বলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। পোনপ্ৰথমে আপোনালোকক এইটো কথা জনাওঁ যায় আপোনালোকে কেনেদৰে সেই মানে য'ত ভাইভা হৈ আছে সেই ভাইভাৰ স্থানটো বা ভাইভাৰ ভেনিউটো কেনেকৈ আপোনালোকে পাব যায় সেইটো আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে যদি জালুকবাৰী হৈ গৈ আছে তেনেহ'লে বাইপাছেৰে আপোনালোকে খানাপাৰাৰ মানে যি বাছ আছে খানাপাৰা বাছত উঠিব। আপোনালোকে যদি নিজৰ গাড়ী বা বাইক লৈ গৈছে তেনেহ'লে আপোনালোকে খানাপাৰাৰে যাব, তেনেহ'লে আপোনালোকৰ শ্বৰ্টকাট হ'ব। আপোনালোকে খানাপাৰা গৈ আপোনালোকে তাতে বাছত ক'ব যে আপোনালোকে যি ব্ৰিজ আছে মানে আপোনাৰ খানাপাৰা ব্ৰিজখনৰ আপোনালোকে তলত নামিব আৰু খানাপাৰা ব্ৰিজৰ তলৰ পৰা আপোনালোকে যি মানে ভিভান্তাৰলৈকে এটা ৰোড গৈছে সেই ভিভান্তা ৰোডলৈকে যাব। আপোনালোকে খোজকাঢ়ি যাব পৰা, তাতে বেটাৰী ৰিক্সা আছে, মানে কি টমটম, সেই টমটমতো আপোনালোকে যাব পৰা, তাৰ পৰা 10 টকা ভাড়া লয়। আৰু যদি আপোনাক সোনকালে গৈ পাইছে তেনেহ'লে খোজকাঢ়ি যাব পৰা, বহুতো দূৰ নহয়। সেই তাতে গৈ পোৱাৰ পিছত আপোনালোকে যি বেগ আছে বা এই যি মানে আপোনাৰ মোবাইল আছে সেই সকলোবোৰ আপোনালোকে ভিতৰত নিব নোৱাৰে। তেনেহ'লে আপোনালোকে কি কৰিব, কোনোবা কাৰোবাৰ আপোনালোকৰ লগত গৈছে যদি আপোনাৰ লগত অনলি আপোনাৰ যি ডকুমেণ্টছৰ ফাইলটো আছে আৰু মানি বেগৰ যদি আপোনাৰ পইচা পাতি আছে সেইখিনি ল'ব পাৰিব, কলমটো ল'ব পাৰিব। তাৰ বাহিৰে আপোনাৰ বেগ, মোবাইল সেই সকলোবোৰ বেলেগত জমা দিব লাগিব। ওচৰতে দোকানো আছে, সেই দোকানত আপোনালোকে এই বেগটো থ'ব পাৰিব, 30 টকা এটা ল'ব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, 9টা বজাত আগত যদি গৈ পাইছে তেনেহ'লে আপোনালোকে তাতে যি ফুটপাথ আছে ফুটপাথৰ তাতে মানে লাইন পাতিব লাগিব, ছোৱালী একফালে মানে মহিলা একফালে আৰু পুৰুষ এফালে। তাৰপিছত আপোনালোকে কি লাইন পাতিলে 9টা বাজিলে, 9 বজাৰ লগে লগে আপোনালোকক তাত ভিতৰত সোমাব দিব। 9 বজাত ভিতৰত সোমালে আপোনালোকে গেটৰ মুখত এডমিটখন চাব আৰু আপোনালোকৰ যি মানে এখন আইডেণ্টিটি প্ৰুফ আছে, আইডেণ্টিটি প্ৰুফ মানে আধাৰ কাৰ্ড, ধৰা হ'ল পান কাৰ্ড নাইবা ভোটাৰ ID, লাইচেঞ্চ, সেনেকুৱা মানে চাই আপোনালোকক ভিতৰত সোমাব দিব আৰু তেওঁলোকে চেক কৰিব। তাৰপিছত আৰু আগত গৈ কিনে আকৌ এবাৰ আপোনালোকক চেক কৰিব, আপোনালোকৰ লগত যাতে মোবাইল বা মানে ইলেক্ট্ৰনিক ডিভাইচ বা ঘড়ী, আৰু ঘড়ীটো আপোনালোকৰ কোনো এলাউ নহ'ব, তাতে আপোনালোকে ঘড়ী লৈ যাব নোৱাৰিব। আৰু আপোনালোকে যদি মানে জেকেট কিবা কিবি পিন্ধি গৈছে, মানে ভাবিছে যে মই ইণ্টাৰভিউত অনলি জেকেটটো নিপিন্ধোঁ, তেনেহ'লে আপোনালোকে আগতীয়াকৈ জেকেটটো বেলেগত থৈ দিব, নহ'লে পিছত আৰু আপোনালোকে আনিব নোৱাৰিবও পাৰে। তেনেকৈ আপোনালোকে গ'ল, চেকিং হ'ল, চেকিং হোৱাৰ পিছত আপোনালোকক কি কৰিব, মানে কি গেট এটাৰে মানে যিটো ৰাস্তা আছে এই ৰাস্তাটোৰ লেফ্ট চাইডে এটা মানে গেট আছে, তাতে যেনেদৰে আমাৰ ডাঙৰ ডাঙৰ নেতা বা প্ৰধানমন্ত্ৰী আহিলে যে এটা মানে ডাঙৰ সেই মানে ঘৰ মানে হেৰি বনায়, টেণ্ট বনায়, সেই তাতে সেনেকুৱাত বহিব দিব। আৰু তাত ইয়াৰ পৰাই আপোনালোকৰ ষ্টাৰ্ট হ'ব। ষ্টাৰ্টটো এনেকুৱাকৈ হ'ব, তাত আপোনালোকক কি কৰিব লাগিব, যিখিনি আপোনাৰ ডকুমেণ্টছ আছে এই ডকুমেণ্টছখিনি আপোনালোকে চিৰিয়েলি কৰিব লাগিব। ফাৰ্ষ্টতে আহিব আপোনাৰ ধৰা হ'ল এডমিটখন আহিলে, যিখন মানে আপুনি ভাইভাত দিব গৈ আছে তাৰ এডমিটখন। তাৰপিছত আহিব চেল্ফ ডিক্লাৰেশ্যন আৰু আণ্ডাৰটেকিং, এই দুখন। তাৰপিছত আপোনাৰ ক্লাছ 10ৰ এডমিটখন, মাৰ্কশ্বিট চাৰ্টিফিকেট, 12 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু ইয়াৰ লগতে আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে কাষ্ট চাৰ্টিফিকেটখন লাগিব। আৰু তাৰপিছত আপোনাৰ যি এক্সট্ৰা মানে চাৰ্টিফিকেট আছে, কম্পিউটাৰে হওক, NCCয়ে হওক, আৰু মানে কিবা যি আছে আৰু সেই সকলোবোৰ আপুনি তাত দিলেই হ'ল। তাতে আপুনি দিয়াৰ পিছত তেওঁলোকে কাউণ্টাৰলৈকে আপোনালোকে মাতিব। আপোনালোকে নাভাবিব যে এই কাউণ্টাৰটোত আপোনালোকৰ ভাইভা নহয়, এই কাউণ্টাৰটোত অলৰেডি আপোনালোকৰ ডকুমেণ্ট ছাবমিশ্যনে হ'ব।
ডকুমেণ্ট ছাবমিট কৰিলে ডকুমেণ্ট ছাবমিট কৰাৰ সময়ত আপোনালোকে এটা কথা গুৰুত্ব দিব, এই ডকুমেণ্ট ছাবমিশ্যনৰ সময়ত আপোনালোকক এটা মানে তেওঁলোকে চাই কিনি আপোনালোকক এটা চাইন কৰিব দিব এখন এটেণ্ডেঞ্চ মানে কি ছিটত। সেইখন ছিটত আপোনালোকে মাষ্ট বি চাইন কৰিব, আৰু চাইনটো কৰিবৰ কাৰণে কেতিয়াও নাপাহৰিব। আৰু সেই চাইনটো যদি নকৰে আপোনালোকৰ হয়তো ডিছকুৱালিফাই হ'ব পাৰে, আৰু এইটো আপোনালোকে মানে তাত প্ৰেজেণ্ট নাই দেখাব পাৰে, আৰু সেইটো আপোনালোক তাতে দিবই কৰিব, সেইটো চিন্তা কৰিব নালাগে। সেইটো কৰিলে আপুনি সেইটো কৰাৰ পিছত আপোনাক তাৰ পৰা উঠাই আনি নেক্সট আপোনাক তাৰ পৰা উলিয়াই লৈ আহিব। যিটো আপোনাৰ হল আছে সেই হলটোৰ পৰা উলিয়াই লৈ আহি আপোনাৰ যিটো ৰাস্তাৰে মানে লেফ্ট ছাইডে গৈছিলে, এবাৰ সেই ৰাস্তাটোৰ ৰাইট ছাইডে লৈ যাই কিনে আপোনাৰ যিখন বুট নাম্বাৰ বুট নাম্বাৰৰ মতে আকৌ ইয়াতো বহিব দিব। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনতো আপোনাৰ নিজৰ বুট নাম্বাৰত বহিব দিব। 1 2 3 4 5 6 7 8 9 10 10লৈকে আপোনাৰ বুট নাম্বাৰ আছে। যিখন বুট হয় সেই বুটত আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে তাৰপিছত আকৌ আপোনাক লৈ আহি কিনে এইবাৰ আপোনাক ভাইভাৰ কাৰণে পঠাব, মানে মেইন ভাইভাৰ কাৰণে। সেই ভাইভাৰ কাৰণে পঠাবৰ কাৰণে আপোনাক ৱেটিং কৰাব। ৱেটিং কৰাই যেতিয়া মানে ৰুমটো আছে ৰুমৰ কাষতে আকৌ টেণ্টত আপোনাক বহাব। যেতিয়া আপোনাৰ ভাইভাৰ তাতে মানে খালী হ'ব তাতে আপোনাক মানে এনাউন্স কৰি দিব তেওঁলোকে। যেতিয়া বহুত মানুহ আছে তেওঁলোকৰ বহুত ধুনীয়া ব্যৱহাৰ, তেওঁলোকৰ ধুনীয়া ব্যৱহাৰ। তাতে আপোনালোকে যাব, গৈ কিনি আপোনালোকক ৰুম মানে বুট মানে কি যিটো মানে ৰুম আছে, ৰুমত দুজন মানুহ বহি আছে, হয় দুজন মানে কি ছাৰ দুজন বহি আছে বা ছাৰ এজন বা মেম এনেকৈ বহি আছে। আৰু মই জনাত বিশেষকৈ বুট 4 7 1 10 ইয়াতেতো মিল মানে কি ছাৰ দুজনকেই আছে। এটা ৰুমত দুজনকৈ মানুহ আছে। তাতে আপোনালোকে সোমোৱাৰ পিছত আপোনাৰ মেইন কি হ'ব, আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যনত চেল্ফ ডিক্লেৰেশ্যন এখনে আৰু আণ্ডাৰটেকিং এখনে আপোনাক তাৰ পৰা দি পঠাব। ডকুমেণ্ট যি ভেৰিফিকেশ্যন কৰিছিলে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চেল্ফ ডিক্লেৰেশ্যন আৰু আণ্ডাৰটেকিংখন তেওঁলোকক জমা দিব লাগিব, এই বোৰ্ড মেম্বাৰৰ দুজনক। তেওঁলোকক আপুনি জমা দিলে আৰু তাতে এটা চাইন আছে আপোনাৰ এটেণ্ডেঞ্চৰ, সেই চাইনটো মাৰিব লাগিব। সেই চাইনটো আপুনি কৰিব লাগিব, সেইটো মাষ্ট বি, আৰু সেইটো কেতিয়াও আপুনি নাপাহৰিব। আৰু তেওঁলোকে আপোনাক বাৰে প্ৰতি ৰিমেম্বাৰ কৰি থাকিব, মাইকতো এনাউন্স কৰি থাকিব যে আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন আৰু আণ্ডাৰটেকিং সেইটো মানে মাষ্ট বি জমা দিব লাগিবই। আৰু এই কথাটো আপোনালোকৰ মাথাত এনেকুৱাকৈ সোমাব যে মিনিমাম আপুনি ৰখি থকা 20 বাৰ 30 বাৰৰ ওপৰত তেওঁলোকে এনাউন্স কৰিব যে চেল্ফ ডিক্লেৰেশ্যন আণ্ডাৰটেকিং মাষ্ট বি জমা দিব, আৰু লগতে যি মানে এটেণ্ডেঞ্চৰ মানে ছিটত চাইন আছে সেই এটেণ্ডেঞ্চ ছিটত আপোনালোকে চাইনটো কৰিব লাগিব। এনেকৈ আপোনালোকৰ ভাইভাত সোমালে। এতিয়া ভাইভাত কি কুৱেশ্যন সুধিব, আপোনালোকে লাইন পাতিলে, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰালে, আৰু এটা অৰিজিনেল আপোনালোকক নাচায়, তেতিয়া মানে আজিৰ তাৰিখলৈকে চোৱা নাই, তাৰপিছত যদি চাই সেইটো মই নাজানো। অৰিজিনেল নাচায়, কিন্তু আপোনালোকে লৈ যাব দেই, অৰিজিনেলখিনি লৈ যাব, কোনো কথা নাই। তাৰপিছত আৰু এডমিট দুখনকৈ দিব, চেল্ফ ডিক্লেৰেশ্যন দুখন থাকিব, আণ্ডাৰটেকিং দুখন থাকিব, বাছ। আপোনালোকে ভাইভাত সোমালে তাতে কি সুধিব বুলি মানে মেইন কথাটো হ'ল কি, তেওঁলোকৰ মানে ডিপেণ্ড কৰে তেওঁলোকৰ মানে মাইণ্ডছেটৰ ওপৰত আপুনি তেওঁলোকক কি দিব পাৰিছে। আপোনালোকে ভাইভাটো কি সুধিব সেইটো মানে ভাইভাটোত তেওঁলোকে কি সুধিব সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত। আপুনি তেওঁলোকক কেনেদৰে চলাই নিব পাৰিছে, আপোনালোক কেনেকৈ। তাত আচলতে কি সোধা হয়, মই বহুত কেইজন ফ্ৰেণ্ডৰ পৰা লৈছোঁ, আৰু মই আপোনালোকক সেই মানে অভিজ্ঞতাৰ ফালৰ পৰা খুজিছোঁ। তাতে কি সুধিছে, তাত ফাৰ্ষ্ট যোৱাৰ পিছত সুধিছে আপোনাৰ নামটো কি, মানে তোমাৰ নামটো কি। তোমাৰ নামটো কি ক'লে, আপুনি নামটো ক'লে। তাৰপিছত ক'লে যে পাৰ্চেণ্টেজ কিমান আছিলে হায়াৰ ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ আছিলে, সেইটো হ'ল। তাৰপিছত এতিয়া বৰ্তমান কি কৰি আছা বুলি কওঁতে ধৰা হ'ল এনেকৈ কৈ বোলে মই কিবা ভলণ্টিয়াৰ এটা কাম কৰি আছোঁ। তেনে কিহত ভলণ্টিয়াৰ কৰি আছা, চিভিল ডিফেন্সত। এনেকৈ আপোনাৰ ধৰক মানে ফৰ এক্সাম্পল, যদি আপুনি ভলণ্টিয়াৰ হিচাপে কাম কৰি আছে তেনেহ'লে আপুনি কি কৰি আছে, কেনেদৰে আপোনাৰ মানে কি বস্তুটো, সেই বস্তুটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। আৰু আপুনি তেওঁলোকক কেনেকৈ চলাই নিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি কিবা এটা ফিল্ডত স্পেচিয়েলি কাম কৰি আছে, বা NGO তাতে কাম কৰি আছে, ভলণ্টিয়াৰ হিচাপে কাম কৰি আছে, নাইবা আপুনি কিবা মানে তাঁত বয়, বা নাইবা আপুনি মন্দিৰৰ পুৰোহিত হিচাপে কাম কৰি আছে, তেনেহ'লে সেই বস্তুৰ বিষয়ে আপুনি জানি যাওক। NGOৰ বিষয়ে যদি কৈছে আপুনি NGOটোৰ বিষয়ে জানি যাওক, আপোনাৰ সেইটোৰ বিষয়ে মাষ্ট কুৱেশ্যন সুধিব। যদি মন্দিৰৰ আপুনি পূজাৰীয়ে হৈ আছে তেনেহ'লে মন্দিৰৰ ভগৱানৰ বিষয়ে জানি যাওক। আপুনি বোলে ভগৱান অমুক তমুক কি মন্দিৰ আছে, দুৰ্গাৰ বিষয়ে আপুনি দুৰ্গাৰ হাতত কি থাকে, এনেকুৱা প্ৰশ্ন। মানে আপোনালোকে কোনো ধৰণৰ ভয় কৰিব নালাগে, কি মানে প্ৰশ্ন সোধে বুলি কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, বিন্দাছ যাব। মানে মেইন কেছটো হৈছে আপোনালোকৰ কি মানে যিটো আপোনালোকৰ মানে চেল্ফ কনফিডেঞ্চ, সেই কনফিডেঞ্চটোহে তেওঁলোকে চাইছে বুলি মই ভাবোঁ।
আৰু আপোনালোকৰ জেনেৰেল নলেজৰ বুলি চাইছে সেইটো মই ভাবোঁ। আৰু আপোনালোকে কি কৰিব, আপুনি যিটো মানে ডিষ্ট্ৰিক্টৰ পৰা গৈছে, যিখন ডিষ্ট্ৰিক্টৰ পৰা গৈছে সেই ডিষ্ট্ৰিক্টখনৰ আপুনি অলপ চাই যাওক আপোনাৰ ডিষ্ট্ৰিক্টখন ষ্টাব্লিছ কেতিয়া হৈছিলে, আপোনাৰ ডিষ্ট্ৰিক্টত কিবা মানে হিষ্টৰিকেল মানে প্লেচ আছে নেকি, সেই হিষ্টৰিকেল প্লেচৰ ওপৰত আপুনি অলপ চাই যাওক। এতিয়া ছাপ'জ ফৰ এক্সাম্পল আমাৰ ডিষ্ট্ৰিক্টখন হৈছে দৰং ডিষ্ট্ৰিক্ট। আমাৰ দৰং ডিষ্ট্ৰিক্টৰ মানুহক প্ৰায়ে সুধিছে যে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টত কিবা মানে স্পেচিয়েলিষ্ট কিবা মানে হিষ্টৰিকেল ঠাই আছে নেকি। হিষ্টৰিকেল ঠাই আছে আমাৰ এটা বিশেষকৈ আপোনালোক সকলোৱে জানে পাথৰুঘাট অৰ্থাৎ পথৰুঘাট। পথৰুঘাটত আমাৰ 28 জানুৱাৰীত কৃষক শ্বহীদ দিৱস পালন কৰা হয়। পথৰুঘাটত কি হৈছিলে 1896 চনত কৃষক বিদ্ৰোহ হৈছিলে, এইটো আপোনালোক সকলোৱে জানে, মই আৰু তাৰ বিষয়ে ক'বলৈ নাযাওঁ। আমাৰ ইয়াতে আছে খতৰা সত্ৰ। খতৰা সত্ৰ কি হয়, এইবোৰ মানে প্ৰশ্ন সুধিছে, সেইবোৰ মানে আচলতে আপোনাৰ জানি যাব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে বিশেষকৈ জানি যাব। আৰু ইয়াতে আৰু কুৱেশ্যন সুধিছে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ DC কোন হয়, SP কোন হয়, এনেকৈ সুধিছে। আৰু এটা কমন কুৱেশ্যন সুধিছিলে যে ফুটত কিমান ইঞ্চ, 1 ফুটত 12 ইঞ্চ হয়, সেইটো আপোনালোকে চাই যাব, 1 ফুটত কিমান ইঞ্চ এনেকৈ মানে সুধিছিলে। আৰু মানে এনেকুৱা সহজ সহজ কুৱেশ্যন সুধিছে যে সেইবোৰ ক'বৰ কাৰণে বহুত মানে টান লাগে। আৰু তাতে মানে সুধিছিলে যে আপোনাৰ এইটো কি বুলি কয়, নতুনকৈ যি মানে ৰাষ্ট্ৰীয় উদ্যান হৈছে, এই ৰাষ্ট্ৰীয় উদ্যানখন কোনখন হয় সেইটো সুধিছিলে। তাৰপিছত আৰু আপোনাৰ সুধিছে যে আমাৰ যি ৰাজ্যপালগৰাকীৰ নাম কি দিছে, ৰাজ্যপালগৰাকীৰ নাম আমি সকলোৱে জানো জগদীশ মুখী। এতিয়া কথাটো হ'ল কি, জগদীশ মুখী বুলি ক'লে আপুনি নহ'ব, আপুনি তাৰ আগত ক'ব লাগিব যে প্ৰফেচৰ জগদীশ মুখী। আচলতে এইবোৰ বস্তুৱে তাতে চোৱা হৈছে আৰু সেইবোৰ চাব লাগিব। মানে ডাঙৰ মানুহ এজনৰ আগত মানে নাম এটা কোৱাৰ লগে লগে আপুনি শ্ৰীযুত বা কিবা এনেকুৱা মানে ক'ব লাগিব। আৰু কমন চেন্সৰ বস্তুবিলাকে আচলতে সুধিছে, সেইবোৰে আমি জানিব লাগিব। আৰু তাতে যিটো মানে কুৱেশ্যন সুধিব, সেই কুৱেশ্যনৰ এনচাৰ দিয়াখিনি আপোনালোকৰ প্ৰেজেঞ্চ অফ মাইণ্ড আৰু মানে নিজৰ ইণ্টেলিজেঞ্চ পাৱাৰৰ ওপৰত মানে ডিপেণ্ড কৰিব। এতিয়া মোৰ কেইজনমান ফ্ৰেণ্ডক সুধিছিলে, কি সুধিছিলে আপোনালোকক এতিয়া জনাব গৈ আছোঁ। এজন ফ্ৰেণ্ড আছিলে চৰ অঞ্চলৰ, তেওঁ সুধিছিলে যে চৰত কি খেতি হয়, চৰত কি খেতি কৰা যায়, জনসংখ্যা নিয়ন্ত্ৰণ ওপৰত কি ক'বা, জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। আচলতে তাত বহুত টান কুৱেশ্যন সোধা নাই, আপোনালোকে বহুত মানে কি ভয় নাখাব, তাতে যাওক, আপোনালোকে বিন্দাছ যাওক, যি হ'ব লগা আছে হ'ব বুলি যাওক, আৰু নিজে মটিভেটেড হৈ যাওক, নিজে মটিভেশ্যন মানে দিয়ক, নিজে যাওক, বহুত ধুনীয়াকৈ তাতে প্ৰেজেণ্টেশ্যন কৰক। আপোনালোকৰ বডি লেংগুৱেজ, আপোনালোকৰ হেণ্ড গেজটোৰ মানে কি আৰু যিবোৰ ক'ব লাগে সেই সকলোবোৰ বহুত ধুনীয়াকৈ ক'ব। আৰু তাতে নিজে মানে যিটো মানে ভয়, এইটো মানে এনেই কথা ওলাই নহয় কিবা, সেইবোৰ নকৰিব, বহুত ধুনীয়াকৈ আপোনালোকৰ কথাবোৰ ক'ব। আৰু লগতে আপোনালোকৰ যদি মই ড্ৰেছ পোছাকৰ কথা কওঁ, ড্ৰেছ পোছাক আচলতে ফৰ্মেল পিন্ধি যাব, আৰু চুলি কাট মানে আৰু দাড়ি এইবোৰ মানে অলপমান ভাল ছেভিং কৰি যাব। আৰু ধুনীয়াকৈ ড্ৰেছ কোডটো ভাল হ'ব লাগে, সদায় সকলোতে ড্ৰেছ কোডটো ভাল হ'লে ভাল। আৰু তাতেও সেইটো চাইছে যেন পাওঁ। আৰু বৰ ধুনীয়াকৈ আপোনালোকে প্ৰেজেণ্টেশ্যনটো কৰিব, নিজক যেতিয়া নিজৰ বিষয়ে ক'ব দিব, আপোনালোকে আগতে অলপ মানে প্ৰিপেয়াৰ হৈ যাওক, কেনেকৈ কিদৰে কৰিব। এজন কেণ্ডিডেটক কিমান টাইমকৈ সুধিছে বুলি যদি আমি চাবলৈ যাওঁ, এজন কেণ্ডিডেটক বহুত টাইম সোধা নাই, মেক্সিমাম সুধিছে যদি 2 মিনিট বা 3 মিনিট। 3 মিনিটটো নাযায়েই, 2 মিনিট 1 মিনিট এনেকৈ সুধিছে। মুঠতে আপুনি কেনেদৰে প্ৰেজেণ্টেশ্যনটো দিব পাৰিছে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিছে। তেনেহ'লে আপোনালোকৰ এতিয়া যদি ভাইভা আছে, তেনেহ'লে এই ভিডিঅ'টোৰ দ্বাৰা বহুতখিনি সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু আপোনালোকে যদি কিবা জানিব লগা আছে তেনেহ'লে এই কমেণ্ট কৰি জনাওক, মই যি জনাব লাগে মই একদম পূৰা এক্টিভ থাকিম আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে। আৰু আপোনালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আপোনাৰ যদি কোনোবা বন্ধু আছে, আপোনালোকৰ কোনোবা যদি মানে আত্মীয় কুটুম্ব আছে, তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক। তেওঁলোকৰ ভাইভা আছে যদি তেওঁলোকে অলপমান ইনফৰমেশ্যন পাব বুলি আশা কৰোঁ। আৰু ভিডিঅ'টো কেনে হৈছে আপোনালোকে জনাব, আৰু সকলোকে মৰম আশীৰ্বাদ কৰিব আগবাঢ়ি যাবৰ কাৰণে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈকে, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আপোনালোকৰ যি ভাইভা আহি আছে, সেই ভাইভা সুকলমে দিয়ক, সুকলমে পাৰ হৈ যাওক, তাৰ কাৰণে আপোনালোকলৈ শুভেচ্ছা থাকিল বহুত বহুত। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।